Hello everyone, welcome back to my YouTube channel again. So আজিৰ ভিডিঅ' মই এটা ইনফৰমেশ্যন ভিডিঅ' দিম। একচুৱেলি মই আজি এটা ইকুইপমেণ্ট এটা আনিছোঁ, যিহেতু কৰোণা হোৱাৰ কথা। এইটো ইকুইপমেণ্ট কৰোণা টাইমত বহুতে জৰুৰী, আৰু সেই ইকুইপমেণ্টটো হৈছে আপোনাৰ অক্সিমিটাৰ। গতিকে এই অক্সিমিটাৰটোৰ জৰিয়তে আমাৰ বডিৰ অক্সিজেন লেভেলটো কিমান আছে এইটো জানিব পাৰি। এইটো বায়'লেব কোম্পানীৰ অক্সিমিটাৰ হয়। মোৰ 1200 টকা পৰিছে এইটো। মই মেৰেজ ফাৰ্মাচীৰ পৰা আনিছোঁ। গতিকে এইটোৰে মই অক্সিজেন লেভেলটো মই জুখিম। তো চাওঁ ইয়াতে কি কি আছে। MRP কিন্তু 2950 হা, পাইনে নাপাইবা। এইটো ইয়াতে মেইন মেচিন আছে, তাৰপাছত মেইন মেচিন, তাৰপাছত ইয়াতে আছে আপোনাৰ লগতে ঘূৰাৰ কাৰণে আৰু এইখন হৈছে ইউজাৰ মেনুৱেল। চ' মই আপোনাক দেখাওঁ এইটো কি আছে, এইটো কেনেকৈ কাম কৰে। তো আহক চাওঁ আহক। এইটো বেটাৰীত চলে। এইটো আমি ইয়াতে লগাম। তো বেটাৰীটো লগাম। কৰিছোঁ, ইয়াতে অন কৰিছোঁ। চাওক, এতিয়া মই এইটো আঙুলিটো ইয়াৰে টেপৰ মাজত ৰাখিব লাগিব, এই ৰেড কালাৰটোৰ ভিতৰত। মোৰ অক্সিজেন লেভেলটো হৈছে 99, গতিকে ঠিকে আছে। চ' আপোনালোকে দেখিলে অক্সিমিটাৰটো কেনেকৈ ইউজ কৰে, একদম চিম্পুল হয়। আৰু মোৰ অক্সিজেন লেভেলটো 99 আছে, একদম পূৰা পাৰফেক্ট আছে, একো ভয় কৰিব লগা নাই মোৰ কাৰণে। আৰু অক্সিমিটাৰটো এনেও আপুনি কৰোণাৰ সেইটো সময়ত বুলি নহয়, এনেও আপুনি ইউজ কৰিব পাৰে, নিজৰ অক্সিজেন লেভেলটো চাই থাকিব পাৰে। বেছি দামী নহয়, 1200-1300 টকা পৰে। গতিকে মই এইখন চিকিৎসা ফাৰ্মাচীৰ পৰা লৈছিলোঁ। মই চিকিৎসা ফাৰ্মাচীৰ এড্ৰেছটো দি দিম, আৰু তেখেতৰ যাৰ পৰা লৈছোঁ তেওঁৰ কণ্টেক্ট নাম্বাৰটো দি দিম। চাই ভাল পালে যিসকলে চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি, বাই।